poranta iwi piki bobe hemi pik na ki pia poranta pini ka chingrum thek the ka chesong thek the tangka ka bat the ang hoi ka bat the wo pu ka bat the ar pu ka ti akar bi ne inut kar bi bosim tang sendel man ka te sap ku pilo kar bi among lon ke dolang nitung nak le nitung de therak tuk pini lentung chong hoi bo me thang man chipin rembo chong hoi bo me thang man ke jong po Pini hemri dange pia borda tumdi sibe to dektilang kono ka therak karbi phana kang nek joy karbi phana ke jong karbi phana ke putot karbi phana ka pin rem la so borda jong se chingrum ek thebre ko me tusi ke chingrum la komat phana tum ki puboke komat phana ke jong boke karbi tum ko mentulo ke jong po karbi tum mentulo ke thurpo karbi tum mentulo me ke prank po Betulo karbidum cepat jokpo. Chesong tungte nilitum naklemi tungte kachesong re kamawe. Non ane karbidum celar melo non kadak. Kadak jase met di kurang supialong. Nekai reng nang jila pen nekai nelong ri nelong le pelang. Banga kaya pan pilong le peglong lepu. Kachesong along nang kedo na song japi to arapan ili. Apransi kachesong akar domang paciri lo kardong. Karbi sa delo karbi yang lawang kedo toman. Kete keting penceng lok tapi ni litum ka citerat nang kopi polo. Pini litum malong le pelang ka cerai kom dia pan jakong do alu. Talaso ka cerai kom dia pan bang job dak lemang be konsel long ka kang cari non gitu bong. Just a met kuliram rong hang. Lalu pini litum citerat bebe. Citerat bebe anju de. Pini litum citerat bebe. Karleng kete pi penceng lok karbi yang long. Angjang pisulang do karbi rato ada je terak memit kopi polo tak je ele tum karbi long le bilang cerai koma pada jakong jual long kan phat gitu labang ko jakong pera cerai pitek dei iring isu nalai kom pitek dei jinek ihe mek yang karbi kibir lo kali mu tidak bukan karbi kibir lo non karbi kibir lo Karbi biro. Kumi polo yaro tak karbi. Kumi polo long le cerai kom begini. Kumi polo kita dike karbi ya tumke. Kinu to ke lure roma. Kumi to ke dure mat. Kinu cederak di kinu to. Kumi polo lake. Kai ke mas ye mat. কাৰ্বি সমাজত বা অসমত আজি অসমে আজি আনন্দ কৰাৰ সময় আজি অসমীয়া হাতত নাই কাৰ্বি আংলং বুলি ক'লে আজি গোটেই অসম বাহিৰে অসমত আমি আন্দোলন কৰাৰ প্ৰতি আমাৰ হাতত ইয়াতকৈ আমি বিশেষ ইয়াত আমি পাৰ্টি কৰা বা নতুন বছৰ এটা শুভেচ্ছা দিয়া বা সেইটো লৈ পেলাই আমাৰ সময় নাই আমাৰ অসমীয়া আজি কাৰ্বি সমাজত কাৰ্বি ল'ৰাটো নিজৰ মাটি ভেটি আমি হেৰুৱালোঁ আজি নিজৰ মাটি হেৰুৱালোঁ আমি নিজৰ স্থানত আজি আমি মাৰ খাবলগীয়া হয় নিজৰ স্থানত আমি গোটেইখিনি আমি বেদখলকাৰী আছে অনা অসমীয়া অনা কাৰ্বি যেন আহি পেলাই গোটেইখিনি মাটি কাৰ্বিসকলৰ মাটি জোৰ-জবস্তি দখল কৰা হয় কাৰ্বিসকলক মাৰা পিটা হয় কাৰ্বিসকল নিলাজ হ'বলগীয়া হয় এইখিনি সময়ত আমি কিবা আনন্দত আমি ফূৰ্তি কৰিম নেকি এইখিনি আমি ক'বলৈ অসমত আমি অসমীয়া অসমত আছোঁ আমি কাৰ্বি আংলং এই জনগোষ্ঠী অসমৰ ভিতৰতে আছে অসমীয়াৰ লগত আমি একত্ৰিত আছোঁ কিন্তু আজি হাতামপুৰীয়া অসমীয়াই কিন্তু আজি একত্ৰিত জৰিডাল ছিঙি পেলাই আজি অসম গাঁঠি শেষ আজি কাৰ্বি আংলঙত আজি অসমীয়াৰ প্ৰতি কাৰ্বিৰ প্ৰতি আজি ৰক্ষণাবেক্ষণ কৰাৰ প্ৰতি কোনে থিয় হৈ থকা নাই আজি আমি নিলাজ পাইছোঁ আমি সেই নিলাজ হোৱাৰ কাৰণে আমি কি কৰিম কাৰ্বি আংলং আমি হয় কাৰ্বিৰ নিজৰ স্থান নিজৰ মাটি ভেটি কিন্তু আমি সেই মাটি ভেটি আমি নিজৰ কাৰ্বিসকলৰ মাটি ভেটি বুলি কোৱা আমি সেইখিনি ক্ষমতা আমাৰ হাতত নাই এতিয়া আমাৰ এইখিনি দক্ষতা নাই হয় আমাৰ হাতত সাহিত্য পৰিষদ আছে কিন্তু সেই সাহিত্য পৰিষদো কিন্তু সেইটো আজি কোনো কামৰ সাহিত্য পৰিষদ হৈ থকা নাই আজি নিজৰ মাটি আমি ৰক্ষণ কৰিব নোৱাৰোঁ নিজৰ জনগোষ্ঠী আমি ৰক্ষণাবেক্ষণ দিব নোৱাৰোঁ নিজৰ সন্মান আমি বচাব নোৱাৰোঁ এতিয়া আমি কিহৰ কাৰণে কাৰ্বি হৈছোঁ কিহৰ কাৰণে আমি অসমীয়া হৈছোঁ কিহৰ কাৰণে আমি সাহিত্য পৰিষদ হৈছোঁ সেইটো লৈ পেলাই আমি একো কৰিব নোৱাৰা হৈ যায় সেইকাৰণে আজি আমি গোটেইখিনি ত্যাগ কৰিছোঁ আমি ৰিয়েলাইজ কৰিছোঁ যে আমি ইমান দিন ধৰি আমি একত্ৰিত নহৈ পেলাই আমি ঐক্যবদ্ধ হৈ পেলাই আমি মাত মাতিব লাগিছিল আমি ঐক্যবদ্ধ হৈ পেলাই আজি অসমীয়াই একেটাই মাত একেটা বল সেইটো দেখুৱাব লাগিছিল কিন্তু সেই একেটা বল আমি দেখুৱাব নোৱাৰাৰ কাৰণে আজি অসমখন আমি বিভাজন হৈ পেলাই আজি অসমখন শেষ আজি অসমীয়া শেষ ভূপেন হাজৰিকাই কয় আজি অসমীয়াই নিজক নিচিনিলে অসমৰ হাতলৈ যাব বিকটাকাৰ আজি এটা সময় সমাগত হ'ব
হৈ আছে এতিয়া সেইকাৰণে আজি অসমীয়াই প্ৰতিজন কাৰ্বি প্ৰতিজন মানুহ আজি ৰিয়েলাইজ কৰিব লাগিব তেওঁলোকে ভাবিব লাগিব যে আজি যদি কাৰ্বি বা জনগোষ্ঠী বা অসমত যিমানখিনি খিলঞ্জীয়া আছে আজি যদি একত্ৰিত নহয় সেই অসমখন বচাব নোৱাৰিম আজি কাৰ্বি আংলঙত মাৰা পিতা মানে নহয় আজি অসমত আমি অসমীয়াই আজি মাৰ খোৱা কাৰ্বি সকলৰ মাটি আজি অনা কাৰ্বি অসমীয়া আহি পেলাই দখল কৰা মানে আজি এই অসমীয়াই মাটি আজি লৈ গৈছে সেইটো লৈ পেলাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতক বাৰম্বাৰ আমি অনুৰোধ জনাইছোঁ যাতে এইখিনি ক্ষেত্ৰত যাতে তাহানিতে কোৱা ভূপেন হাজৰিকাদেৱে কোৱা আজিৰ অসমীয়াই নিজক নিজিলে অসমৰ হাতলৈ যাব বুলি কথাষাৰ যাতে এইখিনি কথা সময় সমাগত নহয় আৰু সেইটো যাতে আমি কাৰ্বিৰ প্ৰতি ৰক্ষণাবেক্ষণ দিব পাৰোঁ সেইটো লৈ পেলাই প্ৰত্যেকজন অসমীয়া অসমবাসীয়ে যাতে সেইটো লৈ পেলাই তেওঁলোকে চিন্তা কৰে সেইটো আজি আপোনালোকে সমূহীয়া মুণ্ডন কৰিছে সেইটো এটা ব্যতিক্ৰমী হেৰি হৈছে হয় সেইটো আমি জনগোষ্ঠী আজি মই ব্যক্তিগতভাৱে মই ৰংফাৰ আমুক লিটচং ৰংফাৰ বুলি সেইটো লৈ পেলাই কোৱা নাই আমি গোটেইখিনি ত্যাগ কৰিছোঁ কাৰণ আজি আমি অসমীয়াই অৰ্থাৎ আজি আমি এজন কাৰ্বি হিচাপে আমি গোটেইখিনি ত্যাগ কৰিছোঁ আমি গোটেইখিনি এইখিনি পৰ্যায়লৈকে আমি আহিবলগীয়া হৈছোঁ কাৰণ আজি নিজৰ মাটি ভেটি হেৰাই থকাৰ সময়ত আজি নিজৰ স্থানত আমি নিলাপ হোৱাৰ সময়ত আমি নিজৰ ব্যক্তিগত আজি সন্মান কাৰ্বিসকলৰ সন্মান অসমীয়া সন্মানৰ নথকাৰ সময়তো যদি আমি একত্ৰিত হৈ পেলাই মাত নাবাতো তেনেহ'লে এইখিনি বচাব নোৱাৰোঁ বুলি সেইটো আমি অনুভৱ কৰি পেলাই আমি এইখিনি পৰ্যায়লৈকে আমি গোটেই অসমবাসীয়ে যাতে প্ৰতিজন ব্যক্তিক এইখিনি কথা তেওঁলোকে অনুভৱ কৰিব পাৰে সেইটো লৈ পেলাই আমি এইখিনি পৰ্যায়লৈকে আমি আহিছোঁ আজি আমাৰ কিবা